নমস্কাৰ মোৰ নাম বিপ্লৱজ্যোতি শৰ্মা আজি এটা নতুন ইনফৰমেটিভ ভিডিও লৈ আহিছো ইতিমধ্যে আমি সকলোৱে গম পাইছো যে ইউএছ আৰ্ম ফোৰ্সে ভেনিজুৱেলাক এটেক কৰিছে আৰু ভেনিজুৱেলাৰ যিজন ৰাষ্ট্ৰপ্ৰধান নিকোলাছ মাদুৰোক কি কৰিছে এৰেষ্ট কৰি নিজৰ দেশলৈ লৈ গুচি আহিছে আৰু এই তথ্য কোনে সদৰি কৰিছে হোৱাইট হাউসে নিজে সদৰি কৰিছে আমি এই ভিডিওৰ দ্বাৰা জানিব চেষ্টা কৰিম যে ট্ৰাম্প আৰু মাদুৰোৰ সম্পৰ্ক কেনেকা আৰু এইটো চেষ্টা কৰিম যে ইউএসএ এই কামটো কিয় কৰিলে আৰু এটোও জানিবলৈ শেষত জানিব চেষ্টা কৰিম যে সাই বাবা আৰু নিকোলাছ মাদুৰোৰ সম্পৰ্ক কি তাৰ আগতে আমি জানি লওঁ যে এই গুটিখিনি কথা যে আমাৰ যেটো ঘটনা হল সেই ঘটনাটো কোনে ইনফৰমেশনটো কোনে দিছে যে স্বয়ং তোমাৰ ডোনাল্ড ট্ৰাম্প ইউএছ প্ৰেসিডেন্টে নিজে টুইট কৰি পেলাই জনাইছে কি বুলি কৈছে দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা হেজ সাকসেসফুলি কেৰিড আউট এ লাৰ্জ স্কেল ষ্ট্ৰাইক এগেইনষ্ট ভেনিজুৱেলা এণ্ড ইটস লিডাৰ প্ৰেসিডেন্ট নিকোলাছ মাদুৰো হু হেজ বিন এলং উইথ হিজ ওয়াইফ ক্যাপচাৰ্ড এণ্ড ফ্লোন আউট দ্য কান্ট্ৰি মানে অৰ্থাৎ কৈছে যে ভেনিজুৱেলাৰ যিজন ৰাষ্ট্ৰপ্ৰধান অৰ্থাৎ নিকোলাছ মাদুৰো তেখেতক আৰু তেখেতৰ ওয়াইফ সিলিয়াস ফ্লোৰেছ দুইজনকে কি কৰিছে এৰেষ্ট কৰি পেলাই কলে লৈ গুচি আহিলে ইউএছলৈ লৈ গুচি আহিলে আৰু এই গুটেই যেটো অপাৰেশন আছিল সেই অপাৰেশনটো ডোনাল্ড ট্ৰাম্পে কৈছে যে আমি অপাৰেশনটো সাকসেস হৈছে আৰু সেই অপাৰেশনৰ নাম আছিল অপাৰেশন অ্যাবসলিউট ৰিজলভ লগতে মই নিকোলাছ মাদুৰোৰ কথা সংক্ষেপে কৈ দিছো নিকোলাছ মাদুৰো এজন 1962 জন্মগ্ৰহণ কৰিছিল আৰু তেখেত এজন বাস ড্ৰাইভাৰ আছিল পিছলৈ গৈ পেলাই তে ট্ৰেড ইউনিয়নৰ লগত জড়িত হৈ তাৰ এজন লিডাৰ বনিলে ভাল আৰু 2006 ৰ পৰা 2012 লৈকে তেওঁ কি বনিলে ভেনিজুৱেলাৰ ফৰেন মিনিষ্টাৰ বনিলে আৰু 2012 ৰ পৰা 13 লৈকে তেওঁ ভাইস প্ৰেসিডেন্ট আৰু 2013 ৰ পৰা বৰ্তমানলৈকে তেখেত হিচাপে নিযুক্তি হৈ আছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি হৈ আছে আকৌ পুনৰ ঘূৰি আহো যে এই এটেকটো ভেনিজুৱেলাৰ ওপৰত ইউএসএ এটেকটো কিয় কৰিলে ফাৰ্স্ট পইণ্ট আমি এটো কথা গম পালো যে মেইন কাৰণ আছে ড্ৰাগছ কিয় কাৰণে এই গুটে কাহিনীটো এনেকা নহয় যে 2026 তে আৰম্ভ হৈছে এই কাহিনীটো 2025 তে কৈ দিছিলে যে নিকোলাছ মাদুৰোক ইউএসএ ডিক্লেয়াৰ দিছিলে এজ এ নাৰ্কো টেৰৰিষ্ট হল নাৰ্কো টেৰৰিষ্ট হিচাপে নিকোলাছ মাদুৰোক কোনে ইউএসএ 2025 তে ডিক্লেয়াৰ কৰি দিছে আৰু তেওঁলোকে এটো কৈছিলে যে ইউএছত যিমানখিনি মানুহ মৰি আছে সেই মৰাৰ মেইন কাৰণ আছে ড্ৰাগছ আৰু সেই ড্ৰাগছ সবতকৈ বেছি কৰ পৰা আহে ভেনিজুৱেলা পৰা আৰু সেইটো কাৰণে ভেনিজুৱেলাক এটেক কৰা হ'ল কিন্তু ইউএছ এজেন্সিয়ে নিজৰ এজেন্সিয়ে কৈছে যে ইউএছত যিমান ড্ৰাগছ আহে সেই ড্ৰাগছ সবতকৈ বেছি আহে মেক্সিকো যদি ড্ৰাগছ মেক্সিকো পায় তেতিয়ালে মেক্সিকোক এটেক নকৰি ভেনিজুৱেলা কিয় এটেক কৰিলে তো যদিও কাৰণ হৈছে ড্ৰাগছ বুলি কৈছে কিন্তু ইয়াৰ পিছৰ অন্তৰালত আৰু কিছুমান কাৰণ আছে কৈছে যে অইল তো আমি সকলোৱে জানো গোটেই পৃথিৱীৰ ভিতৰত সবতকৈ বেছি প্ৰুভেন অইল ৰিজাৰ্ভ ক'ত আছে ভেনিজুৱেলাত কিমান আছে বুলি যদি মই চাওঁ 303 বিলিয়ন বেৰেল অফ তোমাৰ অইল ৰিজাৰ্ভ ক'ত আছে ভেনিজুৱেলাত আৰু যদি ভেনিজুৱেলাৰ এটেক কৰে এটেক কৰাৰ লগে লগে কি হ'ব সেই তাত যিখিনি তেল আছে সেই তেলখিনি কাৰ কণ্ট্ৰলত আহিব ইউএছৰ কণ্ট্ৰলত আহিব আৰু ইউএছএ এটো কিয় বিচাৰিছে কাৰণ ভেনিজুৱেলা যদি মই চাওঁ ভেনিজুৱেলা যিখন কান্ট্ৰি হয় সেই কান্ট্ৰিখন ক'ৰ হয় সাউথ আমেৰিকান কান্ট্ৰি হয় হল ইয়াতে আছে ভেনিজুৱেলা সাউথ আমেৰিকান কান্ট্ৰি আৰু তুমি জানি আচৰিত হ'বা এই যদিও ভেনিজুৱেলা সাউথ আমেৰিকান হয় কিন্তু ভেনিজুৱেলা কাৰ পিনে অলপ অগ্ৰসৰ চাইনা আৰু প্ৰো ৰাছিয়া বুলি ক'ব পাৰি ৰাছিয়া তো সেই কথাটো কোনে সহ্য কৰিব নোৱাৰে কেতিয়াও ইউএছএ আৰু ভেনিজুৱেলাত যিখিনি তেল আছে এই গোটেই কালে এক্সপোৰ্ট কৰে চাইনা এণ্ড ৰাছিয়া তো সেইটো এটা ডোনাল্ড ট্ৰাম্পৰ মনত কি আছে খুদ এটা আছে যে ইহঁতে কাৰ ওপৰত ডিপেণ্ড হয় চাইনা আৰু ৰাছিয়া যদিও সিহঁত সাউথ আমেৰিকান কান্ট্ৰি কিন্তু প্ৰো সিহঁত ৰাছিয়া এণ্ড চাইনা 3 নম্বৰ যদি মই এটা যদি মই চাওঁ ভেনিজুৱেলাক ৱাৰ্নিং দিছিলে যে তোমালোকে যেটো ট্ৰেড মানে তেলৰ যেটো আদান প্ৰদান কৰিছা সেই আদান প্ৰদানটো কি কৰিব ডলাৰত কৰিবা হল আৰু তোমালোকে বেলেগ কাৰেন্সি ব্যৱহাৰ কৰিবলৈ চেষ্টা নকৰিবা ইউএছএ সদায় এই বস্তুটো সদায় লক্ষ্য কৰে যে তেওঁলোকৰ যেটো কাৰেন্সি সেইটো ভ্যালু সদায় বাঢ়ি থাকিব লাগিব সেইটো কাৰণে তুমি লক্ষ্য কৰিবা ইৰাকৰ কাহিনী তুমি জানি আচৰিত হ'বা যে ইৰাকো এখন কি হয় অইল প্ৰধান দেশ আছিল আৰু তুমি 112 বিলিয়ন অফ বেৰেলছ তাৰ কেছ অইল ৰিজাৰ্ভ আছিল আৰু সিহঁতে কৈছিল যে আমি যিখিনি তেল এক্সপোৰ্ট কৰিম সেইখিনি আমি ইউএছ ডলাৰ ব্যৱহাৰ নকৰো কি কৰিম ইউৰো ব্যৱহাৰ কৰিম আৰু সেই কথাটো যেতিয়া তোমাৰ ইৰাকে কৈ দিলে যে ইউৰোত কিহঁতে তেল বেচা কিনা কৰিলে আৰু ডলাৰৰ কি হৈ গ'ল সেইটো সময়ত ডিমান্ড কমি গ'ল আৰু ডলাৰৰ ডিমান্ড কমি সেইটো সময়ত ইউৰোৰ প্ৰাইচ বহুত বাঢ়ি গ'ল ডিমান্ড বাঢ়ি যোৱাৰ কাৰণে সিহঁতৰ প্ৰাইচ বাঢ়ি গ'ল আৰু সেই কথাটো কোনে সেইটো সময়ত ইউএছএ সহ্য কৰিব পৰা নাছিলে আৰু সেইটো কাৰণে পিছত গৈ পেলাই ইৰাকৰ কাহিনীটো আমি সকলোৱে জানো যে সিহঁতৰ তাত পাৰমাণৱিক অস্ত্ৰ বনাই আছে বুলি কৈ পেলাই এটেক কৰিলে আৰু এটেক কৰি মাৰিলে এতিয়া যদি মই গ্লোবেল লিংক চাওঁ ইয়াৰ সুবিধা আৰু কোনে কোনে ল'ব পাৰে নিয়ম মতে আমি যদি চাওঁ এখন ইণ্ডিপেণ্ডেণ্ট কান্ট্ৰি আন এখন ইণ্ডিপেণ্ডেণ্ট কান্ট্ৰিক এনেকৈ নিয়ম মতে এটেক কৰিব নালাগে তাৰ মাজত আহিব লৈছে ইউনাইটেড নেশ্যন আৰু ইউনাইটেড নেশ্যনে কি কৰি আছে এই মুখেৰে মাতা নাই সেইটো কাৰণে ইউনাইটেড নেশ্যনে আজিকালি কোৱা যে পেপাৰ টাইগাৰ হিচাপে কিহৰ কাৰণে পেপাৰ টাইগাৰ বুলি কিয় কোৱা যায় ইউনাইটেড নেশ্যনক এইটো কাৰণে কোৱা নাযায় যে যিকেইখন ডাঙৰ পাৱাৰফুল কান্ট্ৰি আছে সেইকেইখনৰ আগত সি একো নকয় খালি কাগজে কলমে সি সবতকৈ পাৱাৰফুল কিন্তু এনেকা পৰিস্থিতিত ইয়াৰ সুবিধা কোনে ল'ব পাৰে আমি যদি চাওঁ যদি চোৱা যিহেতু
USA কাক এটেক কৰিলে এতিয়া ভেনিজুৱেলাক তো এই সুবিধা কোনে ল'ব পাৰে চাইনাই তো চাইনাই সেই একে সুবিধা লোহাই দি পেলাই কাক এটেক কৰিব পাৰে টাইৱান কিহৰ কাৰণে টাইৱানো ইম্পৰ্টেণ্ট হয় চাইনাৰ কাৰণে আৰু টাইৱানক আমি চবেই জানো ৱৰ্ল্ডৰ চবতকৈ বেছি ছেমি কণ্ডাক্টৰ ক'ত প্ৰডাকশ্যন হয় টাইৱানতে হয় আৰু ইণ্ডিয়াৰ কাৰণেও এটা এইটো সঠিক সময় ইণ্ডিয়াই যদি কি পাৰে ইণ্ডিয়াই এতিয়া কি কৰিব পাৰে এই সময়তে আমি কি কৰিব পাৰোঁ পাকিস্তান অকুপাইড কাশ্মীৰ যিখন আছে এখন আমি কি কৰিব পাৰোঁ এটেক কৰি বা পুনৰ ঘূৰাই আনিব পাৰোঁ তো এইটো সময়ত যদি কওঁ তেতিয়াহ'লে আমাক কোনেও কি কৰিব নোৱাৰে আমাক কুৱেশ্যন কৰিব নোৱাৰে হ'ল ইণ্ডিয়া এইটো কথা কৈছে এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি যিটো কাম কৰিছে সেইটো কেতিয়াও সঠিকভাৱে মানি ল'ব নোৱাৰি আৰু সেইটো কাৰণে কৈছে ডিপ কনচাৰ্ণ বুলি ইণ্ডিয়াই কৈছে এতিয়া যদি আমি চাই ইণ্ডিয়াৰ লগত ৰিলেশ্যন কেনেকৈ ভেনিজুৱেলাৰ ৰিলেশ্যন ইণ্ডিয়াৰ লগত অকল যে ট্ৰেড ৰিলেশ্যন তেনেকুৱা নহয় তাৰ ওপৰত কি আছে স্পিৰিচুৱেল ৰিলেশ্যনো আছে কিয় কাৰণে ভেনিজুৱেলাৰ যিজন প্ৰেছিডেণ্ট নিকোলাছ মাডুৰো তেখেত 2005ত ইণ্ডিয়া আহিছিলে আৰু ইণ্ডিয়া আহি পেলাই তেখেতে লগ কৰিছিলে কাক সত্য সাই আৰু তেখেত এইটো কথা কৈছিলে তেখেত ডাঙৰ ফলোৱাৰ কাৰণ হয় এই সত্য সাই বাবাৰ তেখেত ডাঙৰ ফলোৱাৰ আৰু সেইটো কাৰণে তেখেতৰ অফিচতো তেখেতৰ কি আছে ফটো লগাই থোৱা আছে তো এইটো ইয়াৰ পৰা এটা কথা গম পোৱা যে আমি অকল ট্ৰেড ৰিলেশ্যনে নাই ভেনিজুৱেলাৰ লগত আমাৰ কি আছে এটা স্পিৰিচুৱেল ৰিলেশ্যনো তেওঁলোকৰ লগত আছে আৰু লাহে লাহে ভাৰতে এইটো ৰিয়েলাইজ কৰিছে মধ্যস্থতাকাৰী হিচাপে ইউনাইটেড নেশ্যনে যিটো কাম কৰিব লাগিছিল সেইটো কৰিব পৰা নাই আৰু সেইকাৰণে ভাৰতে নিজকে লিডাৰ অফ দ্য গ্ল'বেল চাউথ হিচাপে নিজকে লাহে লাহে বনাবলৈ চেষ্টা কৰি গৈ আছে আশা কৰিলোঁ এই টপিকটো তোমালোকক সাধাৰণভাৱে বুজাই দিবলৈ সক্ষম হৈছোঁ আৰু যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ